চাণক্য নীতি হ'ল আচাৰ্য চাণক্য পণ্ডিতৰ দ্বাৰা সৃষ্টি কৰা এটা নীতি গ্ৰন্থ, য'ত জীৱনক সুখী আৰু সফল বনাবৰ কাৰণে বহুতো নীতিৰ বিষয়ে কোৱা হৈছে। আৰু এই নীতিবোৰৰ মূল উদ্দেশ্য হ'ল মানুহৰ জীৱনত অহা প্ৰতিটো সমস্যাৰ বাবে প্ৰয়োজনীয় শিক্ষা দিয়া। আৰু আচাৰ্য চাণক্য পণ্ডিতক এতিয়াও পৃথিৱীৰ সমস্ত বুদ্ধিমান ব্যক্তিৰ ভিতৰত গণ্য কৰা হয়, যিজনে নিজৰ বুদ্ধি আৰু নীতিৰ প্ৰয়োগ কৰি চান্দু নামৰ এজন সাধাৰণ ব্যক্তিক চন্দ্ৰগুপ্ত নামেৰে এজন বিখ্যাত ব্যক্তিৰূপে গঢ়ি তুলিছিল। আজি আমি জানিম আচাৰ্য চাণক্য পণ্ডিতৰ মতে এনেকুৱা 4টা কাম, যি 4টা কামত কেতিয়াও লাজ কৰিব নালাগে। কাৰণ এই 4টা কামত লাজ কৰিলে আপোনাক জীৱনত বহুত প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব। আৰু যিসকলে এই 4টা কামত লাজ কৰে তেওঁলোকৰ বাবে জীৱনত সফল হোৱা বা সুখী থকাটো কেতিয়াও পচিবল নহয়। সেয়ে ভিডিঅ'টো শেষ পৰ্যন্ত নিশ্চয় চাব। আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচাৰ্য চাণক্যৰ মতে যি 4টা কামত কেতিয়াও লাজ কৰিব নালাগে তাৰে প্ৰথমটো হ'ল স্বামী স্ত্ৰীৰ প্ৰেম। ভালপোৱাৰ সম্পৰ্কত কেতিয়াও লাজ কৰিব নালাগে। প্ৰেমৰ সম্পৰ্ক ষ্ট্ৰং বনাবৰ কাৰণে মন খুলি কথা পতাৰ প্ৰয়োজন। নিজৰ লাইফ সম্পৰ্কে তেওঁৰ লগত শ্বেয়াৰ কৰা আৰু তেওঁৰ লাইফ সম্পৰ্কে জানিব বিচৰা। যিটো ৰিলেশ্যনশ্বিপত ইজনে আনজনক প্ৰচুৰ লাজ কৰে, যিসকলে নিজৰ পাৰ্টনাৰক কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বলৈও লাজ কৰে, সেইটো ৰিলেশ্যনত অলৱেজ কিবা নহয় কিবা ক'ব নোৱাৰা কথা থাকিয়ে যায়, যাৰ বাবে পিছত ভুল বুজাবুজিৰ সৃষ্টি হয়। আৰু এই ভুল বুজাবুজিৰ কাৰণে তেওঁলোকৰ ৰিলেশ্যনৰ মাজত কোনোবা থাৰ্ড পাৰ্চনৰ এণ্ট্ৰি হ'ব পাৰে। সেয়ে প্ৰেমৰ সম্পৰ্কত কেতিয়াও লাজ নকৰিব, অৰ্থাৎ লাজ আঁতৰাই নিজৰ পাৰ্টনাৰক প্ৰেম কৰক আৰু তেওঁকো প্ৰেম কৰিবলৈ সুযোগ কৰি দিয়ক, যাৰ ফলত দুয়োজন বেছ ভালকৈ থাকিব। নাম্বাৰ 2, কিবা এটা শিকাৰ সময়ত। আচাৰ্য চাণক্যৰ মতে কিবা এটা শিকাৰ সময়ত কেতিয়াও লাজ কৰিব নালাগে। বহুতো ষ্টুডেণ্ট এনেকুৱা থাকে কিবা এটা বুজি নাপালে শিক্ষকক পুনৰ সুধিবলৈ লাজ কৰে। ইয়াৰ বাহিৰেও বহুতেই লাজৰ কাৰণে ইম্পৰ্টেণ্ট নলেজৰ পৰা বঞ্চিত হয়। সেয়ে আচাৰ্য চাণক্য পণ্ডিতৰ মতে কিবা এটা শিকাৰ সময়ত কেতিয়াও লাজ কৰিব নালাগে। কাৰণ যিজন ব্যক্তিয়ে শিক্ষা লোৱাৰ সময়ত লজ্জাবোধ কৰে তাৰ জ্ঞান সদায় আধৰুৱা থাকি যায়। আৰু আমি সকলোৱে জানো যে অল্পবিদ্যা ভয়ংকৰী, আৰু এনেধৰণৰ মানুহ নিজৰ জীৱনত ডাঙৰ কিবা কৰিবও নোৱাৰে। নাম্বাৰ 3, ধাৰে দিয়া পইচা খোজাৰ সময়ত। আচাৰ্য চাণক্য পণ্ডিতৰ মতে যিকোনো ব্যক্তিয়ে আনক ধাৰলৈ দিয়া পইচা সময়ত খুজি ল'ব লাগে। যিজন ব্যক্তিয়ে আনক ধাৰলৈ দিয়া পইচা খোজোতে লাজ কৰে তেওঁ জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰে। সেয়ে আপুনিও ধাৰৰ পইচা বিচাৰি কেতিয়াও লাজ নকৰিব, কাৰণ সেইটো আপোনাৰ পইচা হয়। আৰু নিজৰ পইচা বিচাৰি যিজনে লাজ কৰে তাতকৈ মূৰ্খ ব্যক্তি এই পৃথিৱীত আৰু কোনো নাই। নাম্বাৰ 4, খোৱাৰ সময়ত। আচাৰ্য চাণক্য পণ্ডিতৰ মতে ভোজনৰ সময়ত কেতিয়াও লাজ কৰিব নালাগে। যিসকল ব্যক্তিয়ে খোৱাৰ সময়ত লাজ কৰে তেওঁলোকক খালী পেটে শুবলগীয়া হয়, আৰু এজন ভোকাতুৰ ব্যক্তি সদায় অত্যাধিক খঙৰ চিকাৰ হয়। সেয়ে সদায় পেট ভৰাই ভোজন কৰিব লাগে। বন্ধুসকল, এই 4টাৰ ভিতৰত আপুনিও পাৰ্চনেলি কোনটো বিষয়ত লাজ কৰে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধুসকলৰ লগত। আৰু এনেকুৱা ইনস্পায়াৰিং ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে অহা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষ পৰ্যন্ত চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ।